হে গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আৰু গাইজ আজি যেটো ৰবিবাৰটো সেয়ে মই ঘৰতে আছোঁ তো মই বোলো এটা ব্লগে বনাই দিওঁ মানে আজি আমাৰ ঘৰত মানুহ জানো নাই তো সেয়ে মই বোলো কি কৰি থাকিম ন আৰু সেয়ে এই গাইজ মাহঁত মানে গৈছে মামা ঠেক আৰু মই আছোঁ ঘৰত আকলাই তো মই বোলো এতিয়া দোকানৰ পৰা আহোঁ অলপ কিবা খাই আহোঁ মানে গাইজ ঘৰত ভাত আছে কিন্তু ভাত খাম অলপ দেৰিকৈ কিন্তু গাইজ এতিয়া বেলেগ খাই আহোঁ দোকানৰ চাহটো মেইন দক বাকী চব বাদ দক মই এতিয়া ফেনখন দিয়া আছে মোৰ ৰুমৰ সেইটো বন্ধ কৰি যাওঁ আৰু গাইজ আপোনালোকে গম পায়ে মই ফাৰ্ষ্ট এইটো ৱাল পেইণ্টিং কৰিছিলোঁ তাৰপিছত মই এইখিনি বনাইছিলোঁ তাৰপিছত গাইজ নেক্সট এইখিনি কৰিলোঁ তো সেয়ে আৰু আপোনালোকে কেনে আহিছে কমেণ্ট কৰি কিনে কৈ দিব বাকী এইটো থাকিল সেয়ে আৰু বাকী লাইটটো দেখি নাই একবাৰ দি দিম ভালকৈ লাইটটো দি তো এয়া চাওক ভাল বেয়াৰ মাজেদি শিকিও আছোঁ কৰিও আছোঁ কাম কেইখন সেয়ে আৰু বাকী গাইজ আমাৰ ড্ৰয়িং ৰুমত মানে এইটো আছে ৰ'ব তালাটো মানে তালাটো এনে দেখাত মানে সৰু তালা কিন্তু জাষ্ট এইটো কাৰণ এইটো মানে মানুহ আহি কিনে কলিং বেলটো বাজি থাকে এতিয়া মানুহ যিহেতু নাই তো সেয়েহে মানে তালাটো মাৰি গেলে ভাবব বোলে মানুহ নাই দে এতিয়া মানুহ আহিলেও ভাবব মানুহ নাই দে এতিয়া চাৰিপাত লৈ কিনে সেইকাৰণে মানে কলিং বেলটো বাজিছে এতিয়া মানুহ কলিং বেল বাজি থাকক মানুহ নাই আৰু যেহেতু গাইজ চাইড হয় খেতি তো সেইকাৰণে মানে আমাৰ গৰুকেইটা ইয়াতে বান্ধি থৈ দিছে বৰ্তমান তো মোক কৈছে বোলে খেৰ দিবা বাবু এতিয়া খেৰ আহি কিনে অলপমান দিবা লাগিব গাইজ দেউতাও নাই ঘৰত মাও নাই তো কায়ো নাই আৰু নাংমানকৈ আমাৰ এখন বাগিচাও আছে চকচোন চক কি মৰম লগা আহিছে মানে এইফালে গাইজ জালাৰ পুলি হয়তো আৰু এইটো বা কিহৰ পুলি ভালকৈ মই নাজানো আৰু সেই গাইছে এইটো এল'ভেৰাৰ পুলি বাকী ইফালে আপোনাৰ জ্বালা তাৰপিছত হয়তো গাইজ তামোলৰ নেকি না নাৰিকলৰে বা ভালকৈ চিনি নাপাওঁ গাইছ সেই আৰু দক আৰু গাইছ আমাৰ ঘৰৰ পৰাই সেইটো চক এইটো নাংমান আৰু গাইছ আপোনালোকে আমাৰ শ্বৰ্ট ফিল্মখন চাইছে না চোৱা নাই তো কমেণ্ট কৰি কিনে ক'ব বাকী গাইছ আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ধৰক কোনোবাই যদি আছে মানে ছোৱালী হওক বা ল'ৰা হওক আমাৰ লগত কৰিব খোজে তেতিয়াহ'লে কণ্টেক্ট কৰিব মোৰ ইনষ্টাগ্ৰাম ইউজাৰ নেমটো আপোনাৰ জানেই মনদীপ শ্লগ 07 বুলি আছে তো আপোনালোকে যাই কিনে কণ্টেক্ট কৰিব তাত বাকী নেক্সট আৰু আপোনালোকক ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্মটো অলপ ট্ৰাই কৰি আছোঁ তো সেয়ে আৰু বাকী আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভিডিঅ'ৰ ভাইটো ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া খুলিব লাগে তালাটো বাপৰে বাপ চাই কিনে অলপমান ৰেষ্ট লৈ কিনে অলপমান এটা ৰিলো বনালোঁ তো আপোনালোকে চাব ইনষ্টাগ্ৰামৰ ইউজাৰ নেম দিছে মনদীপ শ্লগ 07 আৰু একবাৰ ক'লোঁ এই গাইছ এতিয়া মানে অলপমান টিভি চাই আছোঁ চাউথৰ চিনেমা টিভিটো বা কিয় অনা হৈ গৈছে নাজানো বহুত পুৰণা টিভি গাইছ সেইকাৰণে চাগে মানে কেমেৰা কোৱালিটি না নহয় আৰু কিন্তু ভাল কোৱালিটি এই গাইছ বাদ দিলে এইগিলা কি এইটো নৰ্মেল ব্লগ যিহেতু আপোনালোকে মানে চাই সেইকাৰণে থেংক ইউ ছ' মাছ আৰু মানুহমান আছে ভিডিঅ' তো চাই থাককচোন ভিডিঅ'টো ভাল পাব মানে মই এইটোৱে দেখিব বিচাৰিছোঁ যে মই ঘৰটোত কি কৰি থাকোঁ ধৰক কায়ো নাই ঘৰত তো এতিয়া মই কি কৰি আছোঁ তো সেইটোৱে বস্তু আৰু বাকী অলপমান মোবাইল টিপিলোঁ টিপি কিনে এতিয়া চিনেমা চালোঁ এতিয়া চিনেমা এখন তোমাৰ আপোনাৰ ধৰক দুটামানক লাগি চাই কিনে ভাত তাত খাই কিনে আৰু দোকান যাব লাগিব কাৰণ আটা আছে তাতে আটাক ভাত খাব আহিবা দি কিনে তাৰপিছত মই দোকানত থাকিম নাংমাঙত তাৰপিছত আৰু ঘৰক আহিম আহি কিনে আৰু টিভি চাব লাগিব পঢ়িব লাগিব তাৰপিছত খাই বৈ ঘুমাব লাগিব তেনেকৈ চলে মোৰ জীৱনটো মানে দিনটো বাকী এতিয়া মোবাইলটোত মানে চাৰ্জ নাখালে চাৰ্জতো দাম দি কিনে অলপমান টিভিটো চাওঁ সেয়ে আৰু দক চাৰ্জত দিলোঁ দক গম পাই এইটো মই লিপষ্টিকেদি আঁকিছিলোঁ গাইছ এইটো 2021 আঁকা তো সেয়ে আৰু লকডাউনৰ সময়ত আঁকা বাকী এইবিলাকতো বৰ্তমান মানে একে সময়তে এখন 2020 আঁকা নাহান আৰু ছবি আৰু এখন মই আঁকিছিলোঁ মোকে আঁকিছিলোঁ এই 2020 আঁকিছিলোঁ তো সেয়ে আৰু লকডাউনটো দিও কিন্তু ভাল কৰিছিল দক মানে বহুতখিনি বস্তু মই ইম্প্ৰুভ কৰিব পাৰিছোঁ মানে ছবিৰ হওক বা কিবা হওক চব বস্তুৰে ইম্প্ৰুভ কৰিব পাৰিছোঁ সেই এটা ভাল লাগছে আৰু অনলি যেন মই সেইটো নহয় বহুত ল'ৰা ছোৱালীয়ে এনেকৈ ইম্প্ৰুভ কৰিব পাৰিছে নিজৰ টেলেণ্টটো আনিব পাৰিছে লকডাউনৰ সময়তে কিছুমানে ব্লগ বনাইছে বা কিছুমানে আৰ্ট কৰিছে কিছুমানে ডান্স কৰিছে এনেকৈ নিজৰ টেলেণ্টবিলাক ফুটি উঠিছে লকডাউনৰ সময়ত তো পুৰণাটো আয়ন মানে বৰ্তমান জেনেৰেশ্যনত ভাল হৈছে দিয়ক সেয়ে আৰু তো গাইছ গা চা ধুলোঁ ফাইনেলি পূৰা একদম তো এতিয়া গাইছ পূৰা একদম ভাত তাত খাই কিনে দোকানত যাব লাগে আমাৰ আটাৰ দোকান আছে আটা আহিব মানে ককা আমাৰ নলবেইৰা ভাষাত মানে আমি আটা বুলিয়ে কওঁ তো সেইকাৰণে আটা বুলিয়ে কৈছোঁ তো এই আৰু তলত ভাতকেইটা খাম তাৰপিছত যাওঁ বলক তো গাইছ ভাত তাত খোৱা হোৱা লৈ যাম বুলি পূৰা একদম এতিয়া গাইছ যাব লাগে ফটাফট পূৰা একদম এই আৰু এই তালা চাবি ল ভাই তালা মাৰি কিনে যোৱা ভাই চলো একদম মানে গাইছ লাইফটো কিবা সেই আনি গৈছে দেই তালা চাবি আনি গৈছে একবাৰ খোলা একবাৰ মাৰা বলক নাই কি আৰু গাইছ গৈ আছোঁ ফাইনেলি এই চাওক এই চকটো পালোঁ
আৰু গাইছ কি ক'ম আৰু সেই দেখি থকা আনিছে আপোনাৰ চকে চাই থকা আনিছে নাংমান আছে ব্লগটো সেইখিনি চাই কিনে শেষ কৰি দিম নাংমান ৰখ নাংমান 1 ছেকেণ্ড ৰখ গাইছ ঘৰ আহি গ'লোঁ তো তাৰপিছতে মানে আটাই মানে গাইছ গেছটো জ্বলাব চেষ্টা কৰিছিল মানে কণী বনাবৰ কাৰণে কিন্তু মানে গাইছ গেছটো দি কিনে পূৰা একদম চোলা তোলা চব হয় দি কিনে পূৰা ঘৰ এতিয়া গেছ হৈ গৈছে তো সেয়ে আৰু বাকী বন্ধ কৰিলোঁ এতিয়া এই ব্লগটো এটা এণ্ড কৰিলোঁ যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ব্লগত তেনেকৈ বাই বাই জয় অসম